আজি ৰহা সমষ্টিৰ অন্তৰ্গত কচুৱাৰ কেইবাখনো গাঁৱত অংগনবাড়ী কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসে। অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগৰ অধীনৰ কচুৱাৰ কেইবাটাও অংগনবাড়ী কেন্দ্ৰৰ প্ৰস্তাৱিত আদৰ্শ গৃহ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰি কাম শুভাৰম্ভ কৰে বিধায়কগৰাকীয়ে। বিধায়কগৰাকীৰ লগত উপস্থিত থাকে উদীয়মান যুৱ নেতা মতিউৰ ৰহমান, উমৰ আলীৰ লগতে সমাজৰ বহুকেইগৰাকী গণ্যমান্য ব্যক্তি। সবল পদক্ষেপ গ্ৰহণ কৰিছে। ইতিমধ্যে আপোনালোকে গম পাইছে যে আমাৰ সমাজ কল্যাণ বিভাগৰ জৰিয়তে আমাৰ ৰহা সমষ্টিত এইবাৰ আমি প্ৰায় 42 আমি অংগনবাড়ী মডেল অংগনবাড়ী কেন্দ্ৰ পাবলৈ আমি সক্ষম হৈছোঁ। আমাৰ মুখ্যমন্ত্ৰীগৰাকীৰ উদ্দেশ্য হৈছে যে আমাৰ যিসকল উঠি অহা আমাৰ ভৱিষ্যত প্ৰজন্ম, আমাৰ শিশু, এইসকলক যাতে আমি প্ৰি প্ৰাইমাৰীৰ পৰাই যাতে এটা শৈক্ষিক পৰিৱেশৰ মাজত খেলা ধূলাৰ মাজেৰে তেওঁলোকক শাৰীৰিক, মানসিক আৰু বৌদ্ধিক বিকাশৰ ক্ষেত্ৰত যাতে আমি সুস্থ মানৱ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত যাতে আমি প্ৰি প্ৰাইমাৰী পৰ্যায়ৰ পৰাই যাতে আমাৰ এই শিশুসকলক যাতে আমি মানৱ সম্পদ হিচাপে যাতে গঢ়ি তুলিব পাৰোঁ, তাৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰখনে আমাৰ সমাজ কল্যাণ বিভাগৰ জৰিয়তে আজি আদৰ্শ অংগনবাড়ী কেন্দ্ৰ এইসমূহ আজি আমাৰ আগবঢ়াইছে। আৰু আমি আটাইতকৈ সৌভাগ্য অনুভৱ কৰিছোঁ যে এই বৰ্ষত আমি 2023-24 বৰ্ষত, এইটো 22-23 বৰ্ষত আমি প্ৰায় ৰহা সমষ্টি আমি 42 আমি অংগনবাড়ী কেন্দ্ৰ মডেল অংগনবাড়ী কেন্দ্ৰ পাবলৈ আমি সক্ষম হৈছোঁ। ইতিমধ্যে আমি এতিয়ালৈকে প্ৰায় 6 আমি আজি শুভাৰম্ভ কৰিছোঁ। আজিৰ দিনটোত আমি 11 কৰিম, কালিৰ দিনটোত তেনেকৈ আমাৰ প্ৰায় 15 হ'ব। আমি একাধিক্ৰমে আমাৰ যিহেতু সন্মুখত আমাৰ লোকসভা নিৰ্বাচন আহি আছে, লোকসভা নিৰ্বাচনৰ প্ৰাক্ষণত আমি বাৰিষাৰ আগে যাতে আমি তলৰ ফাউণ্ডেশ্যনৰ কামখিনিৰ পৰা আমি ওলাই আহিব পাৰোঁ, তাৰ কাৰণে যাৱতীয় যিখিনি পুঁজি আমাৰ ইতিমধ্যে জিলা আয়ুক্ত ডাঙৰীয়া আমাক এইখিনি যোগাৰ কৰি দিছে। সমাজ কল্যাণ বিভাগৰ বিষয়াসকলে আমাৰ ঠিকাদাৰসকলক, আমাৰ যিসকল প্ৰতিষ্ঠিত ঠিকাদাৰ তেখেতসকলক যোগাৰ কৰি দিছে। আৰু আমিও ভাবিছোঁ যে অহা বাৰিষাৰ আগে আমি যাতে তলৰ ফাউণ্ডেশ্যনৰ পৰা আমি ওলাই আহি ওপৰৰ কামখিনি যাতে নিয়াৰিকৈ আমি কৰি লৈ যাব পাৰোঁ। সেইকাৰণে নিৰ্বাচন বিধি বলবৎ হোৱাৰ প্ৰাক্ষণত আমি এই গোটেই কামখিনি আমি শুভাৰম্ভ কৰিব বিচাৰিছোঁ, যাতে বাৰিষাৰ আগে যাতে আমি কামখিনি এটা সম্পূৰ্ণ কৰি লৈ যোৱাত যাতে আমাৰ সহায় কৰে। আজি ৰহা সমষ্টিৰ সামগ্ৰিক উন্নয়ন আৰু বিকাশৰ ক্ষেত্ৰত আমি যোৱা সময়খিনিত আমি স্বাস্থ্য উপকেন্দ্ৰ যিসমূহ আছে আমি সেইসমূহ ইতিমধ্যে আমি কৰিবলৈ সক্ষম হৈছোঁ। ৰাস্তা ইতিমধ্যে আমাৰ যোৱা সময়খিনিত যিখিনি হৈছে, তাৰোপৰি এইবাৰ আমাৰ 23-24 বৰ্ষত আমাৰ মুখ্যমন্ত্ৰী উন্নত পকীপথ আঁচনি, মুখ্যমন্ত্ৰী পকীপথ আঁচনি, এনেধৰণৰ আমাৰ বহু আছে। আমি পৰ্যায়ক্ৰমে আমি মডেল আমাৰ নিৰ্বাচনী আচৰণবিধি বলবৎ হোৱাৰ প্ৰাক মুহূৰ্তত আমি বাৰিষাৰ এই সময়খিনি আগে যাতে কামখিনি আমি ৰাস্তা ঘাট, আমাৰ যিসমূহ আমাৰ মডেল অংগনবাড়ী কেন্দ্ৰই হওক বা স্বাস্থ্য উপকেন্দ্ৰ হওক, এইসমূহ আমাৰ উন্নয়নৰ যিটো বাতাবৰণ, এই বাতাবৰণে যাতে আমি সমষ্টিটোক আগুৱাই লৈ যাব পাৰোঁ, তাৰ কাৰণে আমি যুদ্ধকালীন তৎপৰতাৰে আমি কাম কৰিছোঁ। আৰু এটা কথা আজি এই মঞ্চৰ পৰাই মই ধন্যবাদ জনাম অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক। তেখেতে ৰহা সমষ্টিৰ উন্নয়নৰ অভিভাৱক হিচাপে যিটো সন্মুখৰ পৰা নেতৃত্ব দি এই কামখিনি কৰি যোৱাৰ ক্ষেত্ৰত তেখেতে যিখিনি আমাক উদগনি যোগাইছে, মই তেখেতক আজি আমাৰ এই সমষ্টিবাসীসমূহ ৰাইজৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন আৰু কৃতজ্ঞতা জনাইছোঁ, যাতে তেখেতৰ বদন্যতা আৰু তেখেতৰ আশীৰ্বাদ পুষ্ট অবিহনে আমি এই কামখিনি কৰিবলৈ কেতিয়াও সক্ষম নহ'লো। আজি ৰহা সমষ্টিৰ সামগ্ৰিক উন্নয়ন আৰু বিকাশৰ ক্ষেত্ৰত তেখেতে যিখিনি আমাক আগুৱাই লৈ গৈছে, অভিভাৱক হিচাপে যিখিনি আমাক এই কামখিনি কৰাৰ ক্ষেত্ৰত বদন্যতা আগবঢ়াইছে, মই তেখেতলৈ আন্তৰিক অভিনন্দন আৰু ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। ইতিমধ্যে ফলাফলৰ ক্ষেত্ৰত নকওঁ, যিহেতু মই কংগ্ৰেছ দলৰ এজন বিধায়ক হিচাপে বৰ্তমানলৈকে আছোঁ। দলটো মই এতিয়ালৈকে ত্যাগ কৰা নাই, দলে মোক নিলম্বিত কৰি ৰাখিছে। কিন্তু ভূপেন বৰা ডাঙৰীয়াৰ নেতৃত্বত বৰ্তমান যিটো অসমতে কংগ্ৰেছৰ যিটো গুৰিবঠাহীন যিটো পৰিৱেশৰ সৃষ্টি হৈছে, যিটো বিশৃংখল পৰিৱেশ সৃষ্টি হৈছে, যিটো পৰিকল্পনা নোহোৱাকৈ বা কোনো ষ্ট্ৰেটেজি নোহোৱাকৈ বা বুথ পৰ্যায়ত শক্তিশালী কৰি বা বিভিন্ন আমাৰ সহমত থকা দলসমূহৰ লগত মিত্ৰতা নকৰি আজি এনেধৰণৰ কিছুমান যোৱা সময়খিনিত আমাৰ AIDF দলৰ লগত আমাৰ মিত্ৰতা হৈছিল, মহাজোঁট হৈছিল, যাৰ ফলত আমাৰ মধ্য অসমতে বা অসমৰ বহুকেইটা সমষ্টিত আমাৰ AIDF আৰু কংগ্ৰেছৰ মহাজোঁটৰ কাৰণে বহুকেইটা সমষ্টি আমি জয়যুক্ত হ'বলৈ সক্ষম হৈছোঁ। আজি AIDFৰ প্ৰায় 18জন বিধায়ক আছে। 18জন বিধায়ক থকা দলটোক বাদ দি পেলাই আজি কোনো নামগোন্ধ নথকা, কোনো গণভিত্তি নথকা 11-13টামান দল, 11মান দল গোট খাই লৈ পেলাই আজি যিটো নিৰ্বাচনৰ কাৰণে প্ৰস্তুতি আৰম্ভ কৰিছে, এই প্ৰস্তুতি আমি কিমান দূৰ সফল হওঁ সেয়া সময় ক'ব। কিন্তু বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিটো সুপৰিকল্পিত এটা চিন্তা চৰ্চাৰে
ৰাজনৈতিক বাতাবৰণ গঢ়ি তুলি উন্নয়নৰ দিশত অসমক আগুৱাই লৈ যোৱাৰ যিটো দৃঢ় পদক্ষেপ গ্ৰহণ কৰিছে মই ভাবোঁ আমাৰ সমষ্টিবাসী ৰাইজে মই নক'লেও 50-60 হাজাৰ ভোটৰ ব্যৱধানত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতি সমৰ্থন জনাই আমাৰ ৰহা সমষ্টিবাসী ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰে News Report, News 24 NE 24/7.